নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয়, শেষলৈকে চাই থাকিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব। 5550টা পদৰ ফাৰ্ষ্ট ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কামখিনি সম্পূৰ্ণ হোৱাৰ পিছত যিহেতু ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱা নাই আৰু নোহোৱাৰ কাৰণটো হ'ল যে NISৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত ছেকেণ্ড ফিজিকেল ভেৰিফিকেশ্যন প্ৰাৰম্ভিক পৰ্যায়ত ষ্টে কৰা হৈছিল। তাৰপিছত আকৌ যি শুনানি হৈছিলে সেই শুনানিত NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰি কিনে যি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব দিছিল এতিয়ালৈকে যিহেতু হোৱা নাই, গতিকে 8 মে তাৰিখে পুনৰ এটা শুনানি আছে NISৰ প্ৰাৰ্থীসকলৰ কাৰণে। আৰু এই 8 মে'ত কি হ'ব, 5550টা পদত NISৰ প্ৰাৰ্থীসকলক ৰাখিবনে নাৰাখে সেইটো ৰায়দান হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, কিয়নো এইটো বিষয়ৰ ওপৰতে 3-4টামান হিয়াৰিং হৈয়ে গ'ল আৰু আশা কৰিম যে সেইদিনাই শেষৰটো শুনানি হওক আৰু ফাইনেল কিবা এটা সিদ্ধান্ত হোৱাৰ কাৰণে প্ৰত্যেকে আশা কৰি আছে। কাৰণ 5550টা পদৰ আজি 2 বছৰে হ'ব লাহেকৈ, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, ডকুমেণ্টছ ভেৰিফিকেশ্যনে সম্পূৰ্ণ হোৱা নাই। গতিকে যি কেছৰ সেই চলি আছে 8 মে তাৰিখে এটা শুনানি হ'ব আৰু এই শুনানিটোত ভাল এটা ৰিজাল্ট আহিব বুলি আশা কৰিছোঁ, যাতে আৰু কেছ মকদ্দমা এইবিলাক নহয়। কাৰণ প্ৰাৰ্থীসকলে বহু অপেক্ষা কৰি হয়তো এতিয়া ভাগৰি পৰিছে, কাৰণ 5550টা পদৰ বিজ্ঞাপন ওলাবৰ আজি প্ৰায় 2 বছৰে হ'ব লাহেকৈ। তাৰপিছতো কিন্তু কামখিনি সম্পূৰ্ণ হোৱা নাই। এটাৰ পিছত এটা কিবা নহয় কিবা এটা সমস্যা চলি আছে। NISৰ প্ৰাৰ্থীসকলকো 5550টা পদত ইনক্লুড নকৰাৰ কাৰণে প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু দ্বাৰস্থ হোৱাৰ পিছত এটাৰ পিছত এটা হিয়াৰিং হৈ যোৱাৰ পিছতো কিন্তু সমাধান ওলোৱা নাই। অহা 8 মে তাৰিখে গুৰুত্বপূৰ্ণ হিয়াৰিং বুলি আমি আশা কৰিছোঁ আৰু সেইদিনাই শেষৰটো হিয়াৰিং হওক সেইটোৱে আশা কৰিছোঁ। আৰু সন্মানীয় জাৰ্জে সেই বিষয়টো চালি জাৰি চাই এটা সুন্দৰ ৰায়দান দিব বুলি আশাৰে বাট চাই আছোঁ। কাৰণ প্ৰাৰ্থীসকলে বহু অপেক্ষা কৰি এতিয়া সকলোৱে বাট চাই আছে 8 মে তাৰিখে সেই গুৰুত্বপূৰ্ণ শুনানিটো হৈ যাওক। কাৰণ পঞ্চায়তৰ ইলেকশ্যনো চলি আছে আৰু ইলেকশ্যনো 11 তাৰিখে শেষ হ'ব আৰু 15 তাৰিখে চাগে ৰিজাল্ট দিব। তাৰপিছত যাতে কামখিনি শিক্ষা বিভাগে কৰিব পাৰে, 8 তাৰিখৰ হিয়াৰিংটো এটা গুৰুত্বপূৰ্ণ হিয়াৰিং হয় আৰু 8 তাৰিখৰ হিয়াৰিংটো যাতে শেষৰটো হিয়াৰিং হয় সেইটো আশা কৰিছোঁ। আৰু ন্যায়ালয়ৰ ফালৰ পৰা এইটো এটা গুৰুত্বপূৰ্ণ ৰায়দান আহিব বুলি আশাৰে বাট চাই আছোঁ। কাৰণ এই যি 5550টা পদৰ বিজ্ঞাপন ওলোৱাৰ 2 বছৰ হৈয়ে গ'ল, তাৰ পিছতে আকৌ 4500 পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল শিক্ষা বিভাগে আৰু তাৰ কামখিনি আবেদন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে। গতিকে যিসকল প্ৰাৰ্থীয়ে 5500ত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব, অৰ্থাৎ ফাইনেলি চিলেকশ্যন হ'ব, আৰু যিসকলে নাপায় সেইসকল প্ৰাৰ্থীয়ে হয়তো 4500ত সোমাব পাৰিব। কিন্তু 5500ৰ কামখিনিয়ে সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। যদিও NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰি কিনে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে অৰ্ডাৰ এটা জাৰি কৰিছিল, তাৰপিছতে যিহেতু ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগিল, এনেকৈ এটাৰ পিছত এটা সমস্যা অহাৰ পৰিপ্ৰেক্ষিতত ডকুমেণ্টছ ভেৰিফিকেশ্যনখিনি ৰৈ আছে আৰু হয়তো আশাবাদী 8 মে তাৰিখে সম্পূৰ্ণ হৈ যাওক আৰু ইলেকশ্যনৰ পিছত যাতে শিক্ষা বিভাগে সম্পূৰ্ণকৈ ফিজিকেল ডকুমেণ্টছ ছেকেণ্ড যি ষ্টেপছ ভেৰিফিকেশ্যন আছে সেইটো কৰিব পাৰে। তাৰ কাৰণে কোনো ধৰণৰ সমস্যা যাতে আৰু নাহে সেইটো বিচাৰিছোঁ। কাৰণ প্ৰাৰ্থীসকলে বহুত বেছি অপেক্ষা কৰিলে আৰু আমিও আশাবাদী যাতে NISৰ প্ৰাৰ্থীসকলৰ কাৰণেও ভাল এটা ৰিজাল্ট আহে 8 মে তাৰিখে আৰু সেইদিনাৰ পৰা যেতিয়া সকলো সমস্যা সমাধান হয় সেইটো বিচাৰিছোঁ। প্ৰত্যেকেই ৰখি আছে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব, আকৌ কেতিয়া নটিচ ওলাব, কোনদিনাৰ পৰা ষ্টাৰ্টিং হ'ব। কিন্তু যিহেতু ন্যায়ালয়ৰো দ্বাৰস্থ হৈ আছে NISৰ প্ৰাৰ্থীসকল, 8 মে তাৰিখে শুনানি হ'ব, সেইটো শুনানিৰ ওপৰতো নিৰ্ভৰ কৰিব সেইদিনা কি ৰায়দান আহে। সেইদিনা আশা কৰিম এইটোৱে যে সেইদিনা ফাইনেল এটা হিয়াৰিং আহক। কাৰণ 5550 পদৰ আজি প্ৰায় 2 বছৰ হ'ব লাহেকৈ, কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। যদিও আৰম্ভ হৈছিল কিন্তু ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছত পুনৰ ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ষ্টে কৰা হৈছিল। তাৰপিছত আকৌ ষ্টে অৰ্ডাৰটো উঠাই দিয়া হ'ল NISৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰি কিনে। তাৰপিছত আকৌ পঞ্চায়তৰ ইলেকশ্যন আহিল। গতিকে এনেকৈ এটাৰ পিছত এটা সমস্যা আহি থকাৰ ফলত ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন ৰৈ আছে
আৰু ৰৈ থকা যিসকল প্ৰাৰ্থী আছে ইয়াতে সেইসকল প্ৰাৰ্থী যাতে অতি সোনকালে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰে বা তেওঁলোকৰ নামটো আহে সেই আশাৰে সকলোৱে বাট চাই আছে। বহু দেৰিও হ'ল বুলি ক'ব লাগিব। গতিকে এই ন্যায়ালয়ৰ যিটো সমস্যা সেই সমস্যাটো যাতে সমাধান হয় 8 তাৰিখে সমাধান হয় সেইটো বিচাৰিছোঁ। ইতিমধ্যে উত্তৰাখণ্ডত ইয়াৰ আগৰ ভিডিঅ'বিলাক আপোনালোকক কৈছোঁৱেই এনএছৰ প্ৰাৰ্থীসকলক যাতে উত্তৰাখণ্ডৰ সমস্যাটো সমাধান হ'ল তাত নিউজৰ প্ৰাৰ্থীসকলক ৰাখিব দিছে পেটিশ্যনাৰসকলক। ইতিমধ্যে অৰ্ডাৰ ওলাই গৈছে উত্তৰাখণ্ড হাইকোৰ্টৰ পৰা। গতিকে আমিও গুৱাহাটী হাইকোৰ্টৰ পৰা আশাৰে বাট চাই আছোঁ 8 মে' তাৰিখে সম্পূৰ্ণ এটা ফলাফল আহক। সেইটো কি আহে সেইটো এতিয়াই সঠিককৈ আমি ক'ব নোৱাৰিম, কিন্তু আশাৰে বাট চাই আছোঁ যে এনএছৰ প্ৰাৰ্থীসকলৰ সেইদিনাৰ যিটো হিয়াৰিং হ'ব সেই হিয়াৰিংটো এটা পজিটিভ ৰিজাল্ট পাব বুলি। কাৰো যাতে সমস্যা নহয়, সকলোৱে চাকৰি পোৱাটো আমি বিচাৰোঁ, সকলোৰে ভাল হওক সেইটোৱে বিচাৰোঁ। যাতে সমস্যাবোৰ আৰু ৰৈ থাকিব নালাগে, কাৰণ শিক্ষাৰ মানদণ্ডৰ ওপৰতো কথা আছে। কাৰণ যোৱা বছৰে ওলোৱা 5550টা পদত আজিলৈকে যিহেতু নিযুক্তি হোৱা নাই, গতিকে তাৰ প্ৰভাৱটো শিক্ষাৰ ওপৰতো পৰে। গতিকে আৰু যাতে পলম নহয় সেইটো বিচাৰিছোঁ। ন্যায়ালয়ৰ ফালৰ পৰাও 8 মে' তাৰিখেই শুনানি এটা ফাইনেল আহিব বুলি আশাৰে বাট চাই আছোঁ। গতিকে প্ৰত্যেকেই ধৈৰ্য ধৰক। 8 মে' তাৰিখে আজি আপোনাৰ 3 তাৰিখ, গতিকে আৰু মাজতে 4টা দিন আছে। এই 4টা দিনৰ পিছত 8 মে' তাৰিখে হয়তো এটা শুনানি আমি ভাল শুনানি এটা পাম আৰু সেইদিনাৰ পৰা সমস্যাবোৰ সমাধান হ'ব। প্ৰত্যেকেই প্ৰে কৰক যাতে সেইদিনাই শেষৰটো হিয়াৰিং হয় আৰু প্ৰত্যেক ইয়াৰ নিউজ বা আদাৰ কেণ্ডিডেটছে হওক সকলোৰে কাৰণে এটা ভাল পজিটিভ ৰিজাল্ট আহে। কাৰণ সেইদিনাৰ ফাইনেল ৰিজাল্টটোৱে ছেকেণ্ড ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে কিছু সকাহ আহিব আৰু সেইদিনাৰ পৰা কোনো ধৰণৰ সমস্যা নাথাকিব। প্ৰত্যেকেই যাতে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰে সেইটো বিচাৰোঁ, দেৰি হোৱাটো নিবিচাৰোঁ। প্ৰত্যেকৰে যাতে মনৰ আশা পূৰণ হয় সেইটো বিচাৰোঁ। আৰু 5550টা পদত হৈ যোৱাৰ পিছত যাতে 4500ৰ কামখিনিও সোনকালে আৰম্ভ কৰিব পাৰে সেইটোৰ কাৰণে আমি আশাৰে বাট চাই আছোঁ। 5550টা পদত যিসকল প্ৰাৰ্থীয়ে নিযুক্তি নাপায় যাতে 4500ত নিযুক্তি পায় সেইটো বিচাৰোঁ। অতি সোনকালে সমস্যাবোৰ সমাধান হওক। 8 মে' তাৰিখে শেষতো হিয়াৰিং সেইটো আমিও প্ৰে কৰিছোঁ। আমাৰ চেনেলৰ তৰফৰ পৰাও আমি আশা কৰিম সেইদিনাই শেষতো হিয়াৰিং হওক আৰু 5550 পদত নিউজসকলেও যাতে আহে বা নিউজসকলৰ সপক্ষে যাতে ৰায়দানটো আহে, তেওঁলোকো যাতে ইনক্লুড হয় সেইটো বিচাৰিছোঁ। গতিকে এইখিনিয়ে, ধন্যবাদ।